तो गाइस देखिए केनेকুৱা অফৰোডিং চাওক খতৰনাক ও ভাই দে উঠাই দিবি যা যা উঠাই দি control. আমিও সেনেকে লৈ পেলাই কাম কৰিছিলো এটা দাদা কেনেকুৱা লাগিছে টেষ্টটো মানে এইখিনি কেনেকুৱা হয় দেখিলেকে ইমান ৱাও টাইপ নালাগে হয় কিন্তু মুখত দিয়াৰ পিছতে ৱাও টাইপ হয় জনশূন্য ৰাজপথ আমি ছাত্ৰ উপভোগ কৰি আছোঁ আমি গৈ আছোঁ পাছতে পাৰ হৈ শিলিং নদীৰ পাৰলৈ আজি অলপ বেলেগকৈ এটা আমি ব্লগ বনাবলৈ চেষ্টা কৰিম জয়ন্তই বনাব ব্লগটো তো আজি আমি ট্ৰেডিশ্যনেল খানা খাম তো আজি খানাটো অলপ বেলেগ ধৰণৰ হ'ব বাঁহৰ চুঙা আৰু একো খৰি পাতিৰ যোগাৰ নাই তো পাহাৰতে খৰি বিচাৰিম তো পাহাৰতে খৰি কাটিম পাহাৰতে বাঁহৰ চুঙা কাটিম আৰু পাহাৰতে বাঁহৰ চুঙাৰ লগত টোপোলা ভাত খাম सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी তো গাইছ আমি এতিয়া কচু কাটি আহিব গৈ আছোঁ কচু আৰু বাঁহৰ চুঙা আজি খানাটো যিহেতু বাঁহৰ চুঙাত হ'ব তো আমাৰ নীৰজ ভাই আছে অন্ধ ভাই আছে তো ইয়াৰ আমি কচু কাটিব গৈ আছোঁ আৰু এইফালে আজিতো 15 আগষ্ট আপোনালোকে জানে তো চবে বিভিন্ন জেগাত গৈছে ফুৰিব আমিও আহিছোঁ লগৰকেইটাৰ লগত আমি কোনো ডাঙৰ মানুহ নহয় পতাকা উত্তোলন কৰিব যাব সেইকাৰণে পাহাৰত আহিছোঁ আৰু ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত আজি লগ বন্ধু মিলি চবে একেলগে খাম আৰু খানা তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া কচু তুলি আছে বা এইবিলাক গছে গছ কাটাহে কাটা ইয়াৰ নীৰজ ভাই কচু তুলি আছে এইটো মই ৰেডি হৈ আছে কচু গাহৰি আৰু বিলাহী এইটো চুঙাতে বনাব এইটো নীৰজ ভাই বনাব এইটো মিক্সিং কৰিছে চব নীৰজ ভাই পাহাৰৰ ৰান্ধনি মানে নীৰজ এই কাহি দি চাব লাগে এইবিলাক ডাঙৰ পিছফালে কিবা পৰিছে নেকি অলপ ঠাইখিনি দেখাই দিছোঁ এইফালে মোৰ বসন্তী খাৰা হৈ আছে আৰু এইবিলাক লগৰকেইটা এইফালে ধুনীয়াকৈ এইখন হৈছে নদী গাইজ দেখিছে এই নদী পাৰতে আহিছোঁ আৰু তো এতিয়া বাৰিষা ছিজনটো গতিকে পানীটো লেতেৰা নহ'লে ইয়াতে গা ধুব পাৰি ধুনীয়া পৰিৱেশ তো আপোনাৰ এইফালে হৈছে এইটো পাৰে হৈ গ'ল মেঘালয় আৰু এইফালে হৈছে অসম আমি অসমত এতিয়া বৰ্তমান আছোঁ আৰু মেঘালয় আৰু অসমৰ মাজতে এইখন নদী তো এইফালে দেখিছে পানী কি ধুনীয়াকৈ আহি আছে নদীৰ কুলো কুলো মাত দেখিছেনে পানী আহি আছে এইফালে মেঘালয় আৰু এইফালে অসম আমি বৰ্তমান আছোঁ অসমতে ধুনীয়াকৈ পাৰ্টি কৰি আছোঁ আৰু এইফালে হৈ গ'ল মেঘালয় তো এইখিনিয়ে আৰু তো আপোনালোকে চাই থাকক মানে গাহৰি কাম টেষ্ট কৰিছে যে মোৰ বন্ধুৱে হয় কেনেকুৱা লাগিছে ভাল হৈছে না আপোনালোকে খাই পাইছে নেকি যদি খাই পাইছে কোনোবা কমেণ্ট কৰক এইটো গাহৰি কাণ হয় গাইছে ফাইনেলি আমাৰ ৰেডি হৈ আছে খানা আইটেম এইটো চাই লওক এইটো হৈছে বেঙেনা পুৰা আইঅ এইটো হৈছে গাহৰি পুৰা চাওক আৰু ইয়াৰ চুঙাত গাহৰি আছে কচু আছে পুৰা একদম আজি পুৰা খাম আৰু যদি বনাই আছে আমাৰ অন্ধ খাই বনাই আছে চাওক আৰু কেতিয়াবা আপোনালোকক বনাব লাগিলে কণ্টেক্ট কৰিব জুই চাওক এয়া পাহাৰৰ মাজত জুইত একদম আমি ধুনীয়াকৈ এই লগৰবিলাক আছে আৰু এইফালে ময়ো আছোঁ
একদম পূৰা খানা ৰেডি হৈ আছে। এইফালে ধুনীয়া নদী, এই নদীৰ পাৰত এই কি আছিলে এই ভাইটো গ'ল আৰু গাহৰি পুৰাটো চুঙাত দিয়া নিউজ বহুত কষ্ট কৰি গৈছে, ৰেডি হৈ গৈছে। তো আপোনালোকক এতিয়া চুঙাৰ পৰা ওলাই দেখাই আছোঁ, চাওক বস্তুটো অলপ হেৰি কৰ, কি ধুনীয়া ফ্লেভাৰ আহিছে নহয়, পুৰা খাওঁ খাওঁ লাগি গৈছে। গাইছ আৰু আছে চাই লওক আপোনালোকে ভালকে। পাৰফেক্ট গোন্ধ হৈছে। তেল মিঠাতেল দিয়া আৰু আছে মিঠাতেল দিয়াচোন। চাওক এইটো উলিয়াচোন উলিয়া। মাংসটো দেখাই দিয়া এতিয়া। তেল নালাগে, তেল নালাগে, মাংসটো দেখাই দিয়া। এইটোতো অকল বইল গাহৰি আৰু বিলাহী। এইটো যে কচু আৰু এইটো শুকুটি আছে, অলপ পিছত দেখাই আছোঁ। এইটো গাইজ এইটো হৈ গ'ল গাহৰি মাংস ৰেডি, এইটো বইল গাহৰি ৰেডি, এইটো আপোনাৰ শুকুটি আৰু এইটো বেঙেনা পিটিকা। সবকে আমি খানা খাই থাকোঁতে মানে সবকে আমাৰ দাদা আহি পেলাই চবে চিনিয়ে পায়, অসমৰ জনপ্ৰিয় ইউটিউবাৰ, একদম সাহসী ইউটিউবাৰ বুলি সকলোৱে চিনি পায়। তো দাদাই অলপ চেনেলটোৰ বিষয়ে কিবা কৈ দিব। ভাল লাগিল জংঘলে মংগলে আহি এনেকৈ সিহঁতক মানে আমাৰ উদ্দেশ্যটো হ'ল আহি এনজয় কৰিব অহা এই পৰিৱেশটোত। আৰু মই প্ৰথম আহিছোঁ, ইমান ধুনীয়া এটা জেগা ইয়াতে আছে। মেবি নৱেম্বৰ ডিচেম্বৰত মই মোৰ ফালৰ পৰা এক্সপ্ল'ৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম। আৰু ছেকেণ্ড কথা এনেকৈ লগ পাই ভাল লাগে কি আমি মানে একচুৱেলি এথেনিক ন ফিলিংছটো। এয়া আপুনি দেখি আছে ন, ইমানবিলাক জংঘল টংঘল হৈ আছে। ইয়াত খানা খাব পৰা কিছুমানৰ কাৰণে এনেকুৱা জেগাত থাকিম নেকি এনেকুৱা, কিন্তু আমাৰ মনবিলাক মিলি থাকে তাৰমানে এনেকুৱা জেগাত। একচুৱেলি আমি মাটি ভাল পোৱা মানুহ, জাতি ভাল পোৱা মানুহ, সেইকাৰণে এনেকুৱা জেগাত আহি পেলাই এই ইমান ধুনীয়া মুহূৰ্ত এটা বৰষুণত টিকি টিকি চুঙাত দিয়া ভাত, চুঙাত দিয়া গাহৰি শুকুটি কি বনাইছে আৰু এনে মোক কপাল মিলিলে পেটটো ফ্ৰীতে খাব পালোঁ, ভাল লাগিছে বহুত। ধন্যবাদ দেই, বহুত কেমেৰা ঘূৰি আছে, ভাল লাগিছে নিজকে নিচিনাকে আগুৱাই যাব। আপোনালোকে ছাপোৰ্ট কৰক, ভিডিঅ'বিলাক চাই মানে হিনমধ্যতাত ভুগিছে 200টা ছাবস্ক্ৰাইবাৰ বুলি। একো নাই, আমিও সেনেকৈ লৈ পেলাই কাম কৰিছিলোঁ এটা টাইমত, ভাল পাব। কেনেকুৱা লাগিছে দাদা? দাদা কেনেকুৱা লাগিছে টেষ্টটো? মানে এইখিনি কেনেকুৱা হয়, দেখিলেকে ইমান ৱাও টাইপ নালাগে, হয়, কিন্তু মুখত দিয়াৰ পিছতে ৱাও টাইপ হয়। যেনেকৈ চাওমিনৰ দোকানত থাকিলে দেখি ভাল লাগে, খোৱাৰ পিছত আৰু দেখিলে চিম্পুল লাগে, কিন্তু খাওঁতে পেট ফুলি যাব। কিন্তু এতিয়া এইটো দেখোঁতে এতিয়া কোনে ভাল পাব নোৱাৰে, এনেকৈ বগা ঢেল ঢেল বুলি কয় আমাৰ ভাষাত। সেইটো এতিয়া মুখত দিয়া হেৰি নাই, হালধি চালধি একো নাই ইয়াতে, সেইটো কাৰণে চুঙাত দিছোঁ যে পুৰা সোমাই আছে। কুকুটিটো অলপ লৈ লওঁ। কেনেকুৱা লাগিল দাদা আহি? বঢ়িয়া লাগিছে না? মজা মজা মজা। অ'কে, আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম। বলক से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी। मैं हूँ तारा तेरा चांद बन जाना कदी। परदेसी तेनो जरा जिस्म का शौक नहीं, दिल दीवाने तेनो बेवफा का रोग नहीं। कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं। जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा। कौन समझ आए जब टूट जाए साए, हाय रब जब हो वही। सजना जी तेरे बिना जिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना। लकीर नो बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं। तू ही है रब, तुझे रब की कोई खोज नहीं। जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा। कौन समझ आए जब टूट जाए साए। बेटा मौज कर दी, मौज कर दी वाह बेटे वाह। अरे वाह शेर हुआ, तुम तो बड़े हैवी ड्राइवर हो भाई।
তো গাইজ দেখিছে অফলোডিং কৰি থাকোঁতে আমাৰ ভাই এজন এইখিনিতে পৰি গ'ল, একো হোৱা নাই বাৰু। তো মই এনেকৈ আছোঁ, পিছত এইফালে পৰি গ'ল, ৰাস্তাৰ পৰা ডেঞ্জাৰ আছেতো। তো দুজনে উঠাবৰ কাৰণে ট্ৰাই কৰি আছোঁ। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिला हूं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।